ওপৰত উঠিছোঁ তেনেকুৱাতে মানুহ এজনীয়ে ল'ৰা এটা লৈ ৰোৱা দেখিলোঁ দলংখনৰ ওচৰতে। তাৰপিছত কাণৰ পৰা বেগটো পেলালে, বেগটো পেলোৱা দেখি মোৰ অলপ সন্দেহ হ'ল। মই লগালগ বাইকখন ষ্টেণ্ড কৰিলোঁ ছাইডত, আহি দেখিছোঁ যে মই চিঞৰিছিলোঁ কি হৈছে বুলি, দিশত জঁপিয়াই দিলে। ল'ৰাটো মানে গাত বান্ধি লৈছিলে নেকি মুঠতে ল'ৰাটো এতিয়া চেণ্ডেলে কেঁচুৱা প্ৰায় 2 বছৰমান হ'ব। তাৰপিছত কি হ'ল, বেগ এটা সৰু ল'ৰাটোৰ চেণ্ডেল এযোৰ, তাৰপিছত নিজৰ চেণ্ডেল এযোৰ পেলাই থৈ গৈছে আৰু চিঠি এখন পেলাই থৈ। দিখৌ নদীৰ বুকুত চিৰদিনৰ বাবে হেৰাই গ'ল অসমৰ ইউটিউবাৰ পল্লৱী গগৈ আৰু তেখেতৰ সন্তান। কিয় এনেকৈ চৰম সিদ্ধান্ত ল'লে অসমৰ জনপ্ৰিয় ইউটিউবাৰ পল্লৱী গগৈয়ে? স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি নে চৰম সিদ্ধান্ত ল'লে নেকি পল্লৱী গগৈয়ে? মৃত্যুৰ পূৰ্বে এখন কাগজত কি লিখি গৈছিল পল্লৱী গগৈয়ে? ঘটনাটোৰ সবিশেষ জনাম আপোনালোকক। গতিকে এই ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা সম্পূৰ্ণকৈ আপোনালোকে চাব। ব্লগ ভিডিঅ'টোৰ জৰিয়তে আপলোড কৰিছিল পল্লৱী গগৈয়ে মৃত্যুৰ সবিশেষ। পল্লৱী গগৈয়ে 4 দিনৰ আগলৈকে মৃত্যুৰ পূৰ্বে তেওঁ ইউটিউবৰ ভিডিঅ' বনাই হাঁহি মাতি আছিল পল্লৱী গগৈয়ে। প্ৰত্যক্ষদৰ্শীয়ে কি কয় আৰু প্ৰত্যক্ষদৰ্শীৰ মতে তেওঁ এই সিদ্ধান্ত লৈছিল, তেওঁ কি অৱস্থাত আছিল পল্লৱী গগৈ? প্ৰত্যক্ষদৰ্শীয়ে কি কয়, প্ৰত্যক্ষদৰ্শীয়ে তেওঁৰ মুখেৰে শুনো আহক কি কয় প্ৰত্যক্ষদৰ্শীয়ে। সকলো কথাখিনি জানো আহক। প্ৰত্যক্ষদৰ্শী প্ৰকৃত অনুসৰি স্বামীৰ শাৰীৰিক মানসিকভাৱে তেওঁ নিৰ্যাতন সহ্য কৰিব নোৱাৰি এই চৰম সিদ্ধান্ত ল'লে বুলি জানিব পৰা গৈছে। মৃত্যুৰ পূৰ্বে এখন কাগজত তেওঁৰ মৃত্যুৰ পূৰ্বে তেওঁ লিখি থৈ গৈছিল। এইটো নেকি এতিয়ালৈকে আৰক্ষী তদন্তত আহিলেহে এই সঠিক সিদ্ধান্ত আপোনালোকক জনাব পাৰিম। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। অধিক বাবে নতুন এটা ভিডিঅ' আপোনালোক লগ পাম।